সরকারক আমি ধন্যবাদ যাচিছো আৰু এটো আমাৰ বড়ো জনগোষ্ঠীৰ পৰা বা বড়ো আমাৰ যি এটা আমাৰ এক্সিস্টেন্সৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি হিচাপে আমাৰ বড'ফা অভিনন্দন ব্ৰহ্মই বড়োসকলৰ কাৰণে আৰু তেওঁৰ যিটো ছাত্ৰ জীৱনৰ বহুত আমাৰ আজিৰ নৱপ্ৰজন্মৰ কাৰণে বহুত তেওঁৰ পৰা শিকিব লগা আছে ইয়াৰ কাৰণে আজিৰ যি সিগনিফিকেন্স ছাত্ৰ দিৱস পালন কৰাৰ আমাৰ বৃহৎ উদ্দেশ্য আৰু বৃহৎ যি এটা নিখিল বড়ো ছাত্ৰ সন্থাৰ তেওঁৰ যি আইডিঅলজি বা তেওঁৰ যি ছাত্ৰ সময়ৰ ছাত্ৰ জীৱনৰ তেওঁৰ যি অৱদান সেই কন্ট্ৰিবিউশনটো আজি পুৰণাই আজিৰ ছাত্ৰ সমাজে তেওঁৰ পৰা গ্ৰহণ কৰিব লগা বহুত শিকিব লগা বহুত তেওঁৰ লগৰ পৰা লাইফৰ যি এটা জাৰ্নি আমাৰ বহুত ছাত্ৰ সমাজৰ এইটো সিগনিফিকেন্স এটা আছে তো আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা হেতুৱে ক'ব বিচাৰো যে তেওঁ এজন এনেকা ছাত্ৰ আছিলে যে তেওঁ তীব্ৰতৰ বাবে নিজৰ যি ঘৰৰ বা ফ্যামিলিৰ যিটো যিমান অসুবিধা আছিলে তথাপিও তেওঁ মানে নিজৰ পঢ়া শুনাত তেওঁ মানে এনেকা মন দি তেওঁ পঢ়িছিলে আৰু তেওঁ বহুত কষ্টৰে তেওঁ যেটো সময়ত এলপি স্কুলত ভালকে কিতাপ নাপায় ইমি স্কুলৰ কিতাপ পোৱা নাযায় এইটো সময়ত তেওঁ বজাৰত দতমা বজাৰত যেহেতু কিতাপ বিক্ৰী কৰে তাত গৈ তেওঁ কিতাপ পঢ়া শুনা কৰি তেওঁ নিজৰ ইমি স্কুল বা হাই স্কুল ষ্টেজত তেওঁ যেটো শক্তি আশ্ৰমত পঢ়িছিলে আৰু তাৰ পাছত তেওঁ কটন আজিৰ যুগৰ কটন ইউনিভাৰ্চিটি হল সেই সময়ৰ কটন কলেজত তেওঁ তাত হায়াৰ সেকেন্ডাৰী ডিগ্ৰী মানে যেটো বিএসসি ডিগ্ৰী তেওঁ তাৰ পৰা গ্ৰহণ কৰিছিলে আৰু পাছত তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিত যেটো এমএসসি ডিগ্ৰী ল'বলৈ তাৰ সক্ষম হৈছিলে আৰু তেওঁৰ যেটো পাৰফৰমেন্স তেওঁ সকলো শ্ৰেণীৰ যেটো পৰীক্ষা ক্লাস 10 পৰা লৈ আৰু আগলৈ ইউনিভাৰ্চিটি লেভেললৈকে তেওঁ ফাৰ্স্ট ক্লাছত তেওঁ সদায় ফাৰ্স্ট কৰিছিলে আৰু তেওঁ সদায় এজন ডিস্টিংশন লোৱা ছাত্ৰ আছিলে তো ইয়াৰ কাৰণে আমি আজিৰ ছাত্ৰৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এটো এটা আহ্বান যে আমি সকলো ছাত্ৰয়ে আজিৰ যুগত আৰ্টিফিশিয়াল ইন্টেলিজেন্স ইনফৰমেশন টেকনলজিৰ ৰিভলিউশনত আৰু লগতে পঢ়া শুনাৰ ক্ষেত্ৰত যাহাতে তীব্ৰতৰ বাবে মন দি আৰু তেওঁৰ পৰা আজি ছাত্ৰ দিৱসৰ যেটো সিগনিফিকেন্স তেওঁৰ পৰা হাৰ্ড ৱৰ্ক কৰা এজন ছাত্ৰ হৈ ভৱিষ্যত নিজৰ সম্প্ৰদায়ৰ কাৰণে নিজৰ অঞ্চলত আৰু ভাৰতৰ কাৰণে যাহাতে উন্নত হোৱাৰ ক্ষেত্ৰত আমি সকলোৱে কন্ট্ৰিবিউশন কৰিব পাৰে তাৰ কাৰণে তেওঁৰ পৰা শিকিবলৈ আছে আৰু লগতে তেওঁ যেহেতু এজন বহুত ধৰণী তেওঁ কিতাপ পঢ়িছিলে আৰু পৃথিৱীৰ হিষ্ট্ৰীও হওক বা বিভিন্ন দেশৰ হিষ্ট্ৰী বিভিন্ন জাতিৰ কেনেকা আগবাঢ়িব লাগে আৰু ডাউন থ্ৰডেন কমিউনিটিৰ কাৰণে তেওঁ নিজৰ জীৱিত জীয়াই থকা সময়ত তেওঁ মাত মাতিছিলে হিউম্যান ৰাইটছৰ ক্ষেত্ৰত সোশিও পলিটিক্যাল ৰাইটছ আৰু যেহেতু বহুত আমাৰ সংবিধানত লিপিবদ্ধ হোৱা ফাণ্ডামেণ্টেল ৰাইটছৰ ক্ষেত্ৰত তেওঁ পৃথিৱীত থকা অসমত থকা যিমান আমাৰ ইণ্ডিয়াৰ ভিতৰত মানে ডাউন থ্ৰডেন কমিউনিটিৰ ক্ষেত্ৰত ট্ৰাইবেল সকলৰ কাৰণে তেওঁ বহুত পলিটিক্যাল ৰাইটছৰ কাৰণে সোশিও পলিটিক্যাল ইস্যুজ কাৰণে তেওঁ মাত মাতিছিলে সো তেনেকা এটা মনোভাৱ লৈ তেওঁ ছাত্ৰ জীৱনৰ পৰা আমাক মানে ইয়াত যেটো এটা বৃহৎ তেওঁ এটা আন্দোলন লিড কৰিছিলে সোশিও পলিটিক্যাল যেটো মুভমেন্ট বডোলেণ্ড ষ্টেটৰ যেটো ষ্ট্ৰাগল সেপাৰেট ষ্টেটৰ তেওঁ হেতু মুভমেন্টটো লিড কৰিছিলে আৰু তেওঁৰ পৰা হেতু আমি শিকিবলৈ বাধ্য যে আজিৰ সমাজত বিভিন্ন শ্ৰেণীৰ তেওঁৰ যেটো মুভমেন্ট আছিলে টোটেল ৰিভলিউশনৰ আইডিয়া লৈ তেওঁ শিক্ষকে হওক কোনোবা চাকৰিয়ালে হওক কোনোবা ছাত্ৰ জীৱনৰ পঢ়ি থকা ছাত্ৰই হওক আৰু বিভিন্ন স্তৰৰ যেটো আমাৰ সমাজৰ যি আগবাঢ়িবৰ কাৰণে আৰু এটা জাতিৰ যেটো আইডেন্টিটি ভাষা আৰু বিভিন্ন জীয়াই থকাৰ কাৰণে যি আমাৰ সাংবিধানিক যেটো সুৰক্ষা বা সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা যেটো জাতি এক্সিস্টেন্সৰ ক্ষেত্ৰত আগবাঢ়িব লাগে তেওঁ আমাক শিকাই গৈছিলে তো ইয়াৰ কাৰণে আজি আমি বড়ো সমাজত বা বড়োসকলৰ কাৰণে গেৰেমসা হাৰি গঠন কৰাৰ ক্ষেত্ৰত বা এটা পূৰ্ণাংগভাৱে যেটো কালচাৰ সোসাইটিৰ ক্ষেত্ৰত আমি আজি তেওঁৰ যে আদৰ্শ লৈ আমি আগবাঢ়িব চেষ্টা কৰোঁ ইয়াৰ কাৰণে আজিৰ ছাত্ৰ দিৱসৰ পৰা সকলো জাতি জনগোষ্ঠীয়ে নিজৰ জাতিৰ আদৰ্শ নিজৰ জাতিৰ আইডেন্টিটি লৈ আজি জীয়াই থকা যেটো প্ৰচেষ্টা তেওঁৰ পৰা আমি হেতু শিকিবলৈ আছে যাহাতে কোনো জাতি বা কোনো মানে আমাৰ ডাউন থ্ৰডেন কমিউনিটিয়ে নিজক জাতিক লৈ যাহাতে পিছপৰি নাথাকে ইয়াৰ কাৰণে তেওঁৰ এটা যি আইডিয়া তেওঁ এটো সদায় মানে তেওঁ আমাৰ কাৰণে বা বিভিন্ন সময়ত তেওঁ ইউজ কৰি আহিছিলে জীয়াই থাকক আৰু জীয়াই থাকিবলৈ দিয়ক যেটো লিভ এণ্ড লেট লিভৰ তেওঁ যেটো জাৰ্মান এটা কোট হেতু তেওঁ লৈ
মানে আজি আগবাঢ়াৰ ক্ষেত্ৰত সকলোকে আহ্বান জনায় তো ইয়াৰ কাৰণে আমিও নিখিল বড়ো ছাত্ৰ সন্থা আজিৰ দিনত ছাত্ৰ দিৱস পালন কৰাৰ ক্ষেত্ৰত আজি সেই যিটো কামনা তেওঁৰ যিটো উইচ যে জীয়াই থাকক আৰু জীয়াই থাকিবলৈ দিয়ক এইটো মানে যিটো আহ্বান সেইটো লৈ আমি সকলোৱে আগবাঢ়িব লাগে